নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাই মই অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায়ৰ প্ৰথম খণ্ডৰ প্ৰশ্ন আৰু উত্তৰ এই আলোচনা আগবঢ়াবলৈ ওলাইছো। ছাত্ৰ ছাত্ৰীসকল যোৱা খণ্ডত আমি যিখিনি আলোচনা কৰিছিলোঁ আমি সেই খণ্ডটোৰ লগত জড়িত বিভিন্ন প্ৰশ্ন আৰু উত্তৰসমূহ মই লিখি দিয়াৰ চেষ্টা কৰিম। গতিকে তোমালোক বহি আৰু কলম লৈ সাজু হোৱা। ছাত্ৰ ছাত্ৰীসকল যোৱা খণ্ডত আমি কি আলোচনা কৰিছিলোঁ আগত আলোচনা কৰিছোঁ। যোৱা খণ্ডত আমি অৰ্থবিজ্ঞান মানে কি, অৰ্থবিজ্ঞানৰ বিভিন্ন সংজ্ঞা সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আজি মই তোমালোকক অৰ্থবিজ্ঞানৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰি তাৰ পিছত প্ৰশ্ন আৰু উত্তৰসমূহ মই লিখি দিম। ছাত্ৰ ছাত্ৰীসকল অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। তাৰে এটা হ'ল ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু আনটো হ'ল সমষ্টিবাদী অৰ্থবিজ্ঞান। গতিকে অৰ্থবিজ্ঞানৰ বিষয়বস্তু কেইটা ভাগ কৰিব পৰা? দুটা ভাগত। এটা হৈছে মাইক্ৰ' ইকনমিক্স, আনটো হৈছে মেক্ৰ' ইকনমিক্স। তোমালোকৰ যেনেকৈ এ গ্ৰুপত আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞান পঢ়িম আৰু বি গ্ৰুপত আমি কি পঢ়িম? সমষ্টিবাদী অৰ্থবিজ্ঞান। এতিয়া ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান মানে কি, এই দুটাৰ পাৰ্থক্য কেনেকুৱা, এই বিষয়ে আমি জানিব লাগিব। কিয়নো পৰীক্ষাত এই ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়ে প্ৰায় সোধা দেখা যায়। ছাত্ৰ ছাত্ৰীসকল যে অৰ্থবিজ্ঞানৰ বিভিন্ন অংশ বা বিষয়বস্তুসমূহ যদি বেলেগ বেলেগকৈ আলোচনা কৰা, পৃথক পৃথককৈ আলোচনা কৰা, সুকীয়া সুকীয়াকৈ অধ্যয়ন কৰা, তাক কোৱা হয় ব্যষ্টিবাদী অৰ্থবিজ্ঞান। আনহাতে এই অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহ যদি বেলেগ বেলেগকৈ আলোচনা নকৰি সামগ্ৰিকভাৱে অধ্যয়ন কৰা হয়, একেলগে আলোচনা কৰা হয়, তাক কোৱা হয় সমষ্টিবাদী অৰ্থবিজ্ঞান। গতিকে কি গম পালা যে ব্যষ্টিবাদী অৰ্থবিজ্ঞানত বিষয়বস্তুসমূহ আমি পৃথক পৃথককৈ আলোচনা কৰোঁ, আনহাতে সমষ্টিবাদী অৰ্থবিজ্ঞানত আমি পৃথক পৃথককৈ আলোচনা কৰি সামগ্ৰিকভাৱে কি কৰোঁ? আলোচনা কৰোঁ বা অধ্যয়ন কৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এইবাৰ প্ৰশ্ন আৰু উত্তৰসমূহ আমি লিখোঁ। তোমালোকে ভিডিঅ'ৰ প্লেবেক স্পীডটো কমাই লিখি ল'ব পাৰা। যদি কিবা অসুবিধা হয়, স্পীড বেছি হয়, তেনেহ'লে তোমালোকে স্পীডটো কমাই লৈ তোমালোকে লিখাৰ চেষ্টা কৰিবা। এতিয়া আমি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন লিখা, অৰ্থবিজ্ঞান মানে কি? অৰ্থবিজ্ঞান মানে কি? উত্তৰ লিখা। অৰ্থ বিজ্ঞান হ'ল সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ভাগ। সমাজ বিজ্ঞানৰ যিটো শাখাত ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা হয়, তাক অৰ্থবিজ্ঞান বুলি কোৱা হয়। অৰ্থবিজ্ঞানত উপভোগ, উৎপাদন, বিতৰণ, বিনিময়, সীমিত সম্পদ আদিৰ বিষয়ে আলোচনা কৰা হয়।
নেক্সট প্ৰশ্ন লিখা অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বা জন্মদাতা বুলিলে কাক জনা যায়? উত্তৰ লিখিবা অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলিলে আদাম স্মিথক জনা যায়। নেক্সট প্ৰশ্ন আদাম স্মিথৰ মতে অৰ্থবিজ্ঞান কি? উত্তৰ আদাম স্মিথৰ মতে অৰ্থবিজ্ঞান হৈছে সম্পদৰ বিজ্ঞান। নেক্সট প্ৰশ্ন কোনে কল্যাণৰ ওপৰত ভিত্তি কৰি অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰ আলফ্ৰেড মাৰ্শ্বেল। নেক্সট প্ৰশ্ন ৰবিনছৰ মতে অৰ্থবিজ্ঞান কি? উত্তৰ ৰবিনছৰ মতে অৰ্থবিজ্ঞান হ'ল সেইটো বিষয় য'ত বিকল্প ব্যৱহাৰ থকা সীমিত সম্পদসমূহৰ আলোচনা কৰা হয়। নেক্সট প্ৰশ্ন ৰবিনছৰ সংজ্ঞাৰ মূল ধাৰণা তিনিটা কি কি লিখা? উত্তৰ ৰবিনছৰ সংজ্ঞাৰ মূল ধাৰণা তিনিটা হ'ল 1 নম্বৰ অন্তহীন অভাৱ, 2 নম্বৰ সীমিত সম্পদ, 3 নম্বৰ বিকল্প ব্যৱহাৰ। নেক্সট প্ৰশ্ন অৰ্থনৈতিক সমস্যা বা পছন্দ অপছন্দ সমস্যাৰ কিয় সৃষ্টি হয়? উত্তৰ
অন্তহীন অভাৱৰ তুলনাত সীমিত সম্পদ আৰু সেইবোৰৰ বিকল্প ব্যৱহাৰৰ বাবে অৰ্থনীতিত পছন্দ অপছন্দ সমস্যাৰ সৃষ্টি হয়। নেক্সট প্ৰশ্ন, ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট, এটা ভালকৈ লিখিবা। ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কি বুজা? আৰু এটা প্ৰশ্ন লিখি লোৱা নাইবা ধৰাই, ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্যসমূহ উদাহৰণৰ সহায়ত লিখা। আকৌ কৈছোঁ, ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ পাৰ্থক্য উদাহৰণৰ সহায়ত লিখা। উত্তৰ, অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহ বেলেগ বেলেগকৈ অধ্যয়ন কৰিলে তাক ব্যষ্টিবাদী অৰ্থবিজ্ঞান বোলে। আনহাতে অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহ বা অৰ্থনীতিৰ বিষয়বস্তুসমূহ সামগ্ৰিকভাৱে আলোচনা কৰিলে তাক সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে। 2 নম্বৰ পইণ্ট, ব্যষ্টিবাদী অৰ্থনীতি শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে। গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে। যাৰ অৰ্থ হ'ল সৰু। আনহাতে সমষ্টিবাদী অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে। মেক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল বিশাল বা ডাঙৰ। 3 নম্বৰ, ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু সীমিত। কিন্তু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু সীমিত নহয়।
4 নম্বৰ ব্যক্তিগত আয়, ব্যক্তিগত চাহিদা, আদি হল ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ উদাহৰণ। আনহাতে জাতীয় আয়, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান আদি হল সমষ্টিবাদী অৰ্থবিজ্ঞানৰ উদাহৰণ। ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় বুজি পালা। এই প্ৰশ্নকেইটা পঢ়িবা ভালকৈ। বিশেষকৈ এই ব্যষ্টিবাদী সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তু ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। গতিকে তোমালোকে ভালকৈ বুজি ল'বা, লিখি ল'লা, তোমালোকে পঢ়ি ল'বা। আজিৰ বাৰ্তা ইমানতে সামৰিছোঁ। আকৌ অহা খণ্ডত লগ পাম। ধন্যবাদ।